আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম। তো আজিৰ ভিডিঅ'টো হ'ব ঘৰৰ সৰু সুৰা কাম এইবিলাক নিজে কৰিব লাগে। বেলেগৰ 500,000 টকা হাজিৰা দিয়াতকৈ নিজে কৰা বেছি ভাল, কিয়নো আমি মন্ত্ৰী মিনিষ্টাৰৰ প্ৰটেক্ট নহয়। এইটো ৰেড সাইড পেন, তো এই পেন ল'ম আৰু মই কিনি আনিছোঁ এইটো চিৰিজ পেপাৰ, যোনটো দোকানত পোৱা যায়। পেণ্টেৰ দোকানত এই চিৰিজ পেপাৰ আৰু চিৰিজ পেপাৰ আৰু ৰেড সাইড পেনেৰে আমি দুইটাৰে মিলি কাম কৰিম। তো বলক কি কাম কৰোঁ আপোনালোকে দেখাওঁ। এইটো আপোনালোকে দেখা পাই আছে লোহা দি বনোৱা চিম্পুল ডিজাইনৰ আছাম টাইপ ঘৰৰ বাৰাণ্ডাৰ এখন গ্ৰিল। আজিকালি গ্ৰিল মানুহৰ কাৰণে কমন হৈ গৈছে। মানুহে পকা ঘৰ নবনাওঁতে গ্ৰিলৰ কাৰণে এডভান্স পে' কৰি দিয়ে। আৰু মই এইখন একদম চিম্পুল ডিজাইনৰ বনাইছোঁ। আজিকালি মানুহে বহুত ডিজাইনৰ বনায়, বহুত ষ্টাইলিছৰ গ্ৰিলো বনাব পাৰে। তো আমি ইমান পইচা খৰচা কৰা নাই, আমি দুখীয়া মানুহ যিহেতু, সেইকাৰণে এইটো আপোনালোকে দেখা পাই আছে লোহা দি বনোৱা ডিজাইন। আজিৰ পৰা প্ৰায় 3-4 মাহ হৈ গ'ল, মামৰে ধৰিছে। তো মই ভাবিছোঁ এতিয়া এইটো অকণমান কাম কৰোঁ, চিৰিজ লগাওঁ, চিৰিজ লগাই এইটো প্লেনিং অকণমান চাইনিং কৰি কালাৰ কৰি দিওঁ, যিহেতু মামৰৰ পৰা বাচিব। সেইকাৰণে মই কিনি আনিছোঁ ৰেড সাইড পেন আৰু চিৰিজ হাৰ্ডৱেৰ দোকানৰ পৰা। আৰু এই চিৰিজেৰে এইটো গঢ়ি অকণমান চাইনিং কৰি স্মুথ কৰি আমি ৰেড সাইড পেন কৰি দিম, যাতে মামৰৰ পৰা বাচে। আমি সেইটো চাইডত যাম, ইয়াত লগোৱা আছে তলা, তো চাবি আনি তলাটো খুলিব লাগিব। আৰু আমি চাবি তলাটো খুলিম, খোলাৰ পিছত সেইটো চাইডত যাম আৰু সেইটো চাইডকে সম্পূৰ্ণ দৃশ্য আপোনালোকে দেখাই আছে। আপোনালোকে 2-3 মাহৰ ভিতৰত একদম মামৰে ধৰি অৱস্থা নাইকিয়া কৰিছে। তো আমি সেইকাৰণে কিনি আনিছোঁ চিৰিজ আৰু ৰেড সাইড পেন। এইটো আমি কালাৰ কৰিম, চিৰিজ মাৰি ল'ম আগতে। আপোনালোকে যদি এনেকৈ লগাব বিচাৰে, লগোৱাৰ পিছত থৈ নিদিব 1 মাহ 2 মাহ কাৰণে, লগে লগে আপোনালোকে চিৰিজ কৰি ৰেড সাইড পেন আনি কৰি দিব। পিছত যদি 6 মাহ 1 বছৰলৈকে থাকি যায়, একো নহয়। সেইটো কাৰণে আমি আনিছোঁ ৰেড সাইড পেন আৰু চিৰিজ। গোৱা চিৰিজটো আনিব। তো আমি এইটো অকণমান টুকুৰা কৰিম, আৰু টুকুৰা কৰাৰ পিছত মই ল'লোঁ এখন ডাৰ্ক চিৰিজ পেপাৰ আৰু লৈ এনেকৈ গঢ়ি আছোঁ। গঢ়ি মামৰকেইটা নাইকিয়া কৰি আছোঁ। মামৰ থকা অৱস্থাটো আমি ৰেড সাইড পেন কালাৰ কৰিব পাৰিলোঁ হয়, কিন্তু ইমান চাইনিং নহ'লে। কোমৰ হাতেৰে ডাৰ্ক চিৰিজ পেপাৰ লৈ এনেকৈ লোহাতে গঢ়ি থাকিলে মা কষ্ট, আঙুলিকেইটা ইমান গৰম হৈ গৈছিলে, বাপৰে বাপ। তথাপিও আমি হাৰ মাৰা নাই, লাহে লাহেকৈ গঢ়ি প্ৰায়খিনি মামৰ আমি নাইকিয়া কৰি দিছোঁ। যিহেতু নিজৰ কাম, কিয় হাৰ মানিব লাগে, নিজে লাগি। যেতিয়া মিস্ত্ৰীয়েদি এইটো ফিট কৰাইছোঁ, তেতিয়া এইটো কৰি দিব লাগিছিল মোৰ মতে। এতিয়া ইমান কষ্ট কৰিব নালাগিলেহেঁতেন। একো নাই, বলক জল্দি কৰি দিওঁ, একদম জল্দিকৈ কৰি দিওঁ। তো বন্ধুসকল, আপোনালোকে দেখা পাইছে মই প্ৰায়খিনি মামৰ ইয়াৰ পৰা নাইকিয়া কৰিলোঁ। বহুতখিনি চাফা হৈছে, মামৰ পৰা বহুতখিনি ৰখা হৈছে। এতিয়া আমি নেক্সট মানে আৰু গঢ়িব লাগিব। ইমান হোৱা নাই ভালকৈ, এতিয়ালৈকে ডাষ্ট ওলাই আছে। তো ডাষ্টকেইটা নাইকিয়া কৰিব লাগিব, ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগিব, পিছত চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতহে এইটো ওপৰতে আকৌ পেইণ্ট কৰিব লাগিব। তো বলক বন্ধুসকল, আপোনালোকে ভিডিঅ'খন চাই থাকক লাষ্টলৈকে, আৰু মই মোৰ কামখিনি মই কৰি লওঁ জল্দি। আৰু এইফালে আপোনালোকে দেখা পাইছে মোৰ কৰ্মানী ভতিজা মোক সহায় কৰিব আহিছে, আৰু দুয়োজনে মিলি কাম কৰি আছোঁ। চাওক কিমানলৈকে আগবাঢ়ে। আমাৰ ঘৰৰ সন্মুখতে আৰু এখন ঘৰ আছে, একেখিনি কাম এটা লেবাৰে 5টা হাজিৰা লগাই দিছে ইয়াত। তো 5টা হাজিৰা 500কৈ আপুনি পূৰণ কৰক, 2500 হৈ আছে। তো 2500কৈ আমি ৰেহাই পাই আছোঁ। গতিকে একদিন লাগক 2 দিন লাগক, চেষ্টা কৰিম নিজে কৰিবৰ কাৰণে, যিহেতু আমি দুখীয়া মানুহ। তো আমি দুয়োৰে মিলি গোটেইখিনি গৈ শেষ কৰিলোঁ। তো গাইজ, 2-3 মাহত যিমানখিনি মামৰে ধৰিছিলে এইখন গ্ৰিলক, তো চবখিনি আমি প্ৰায় উঠাই দিছোঁ। তো এতিয়া যেতিয়া ৰেড সাইড পেইণ্ট কৰিম, তেতিয়া আপোনাৰ সম্পূৰ্ণ দৃশ্যখিনি চিৰিজ পেপাৰ মোৰ বেছি হ'ল। আৰু ৰেড সাইড পেইণ্ট আমি নেক্সট ভিডিঅ'ত কৰিম। আৰু ৰেড সাইড পেইণ্ট কেনেকৈ কৰে, কেনেকৈ কৰিলে ভাল হয়, ডাষ্ট নহয়, আৰু সম্পূৰ্ণ দৃশ্য আপোনাক দেখুৱাম নেক্সট ভিডিঅ'ত। তো আজিৰ ভিডিঅ'ত ইমানে সামৰিলোঁ।